বিশিষ্ট কবি শ্ৰীমন্ত দত্তদেৱৰ এটি খুব হৃদয়স্পৰ্শী কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম আইৰ ঘৰলৈ আঠমঙলা খাবলৈ গৈছিলোঁ। মাত্ৰ 8 দিন, সেই 8 দিনেই যেন 8 যুগ, বহু যেন সলনি হৈ গ'ল। যিখন ঘৰ মোৰ কলকলনিৰে মুখৰ হৈছিল, যিখন ঘৰত মই নেওতা আওৰোৱা শব্দই টিনপাত কপাইছিল, যিখন ঘৰৰ প্ৰতিটো সন্ধিয়া গোসাঁই থাপনাত মোৰ দুয়োঠ বাংময় হৈ পৰিছিল মংগল প্ৰাৰ্থনাত, আজি দেখোন সেইখন ঘৰতে মোৰ নিজকে নিজৰে আলহী যেন লগা হ'ল। ভাইটিটো যেন এই 8 দিনতে বহু ডাঙৰ হ'ল। পুৱাৰ পৰা গধূলিলৈকে অ' পি বুলি পাছে পাছে লাগি থকা ভতিজাটো কাষলৈ আহিবলৈ লাজ কৰা হ'ল। আগৰ দৰে দেখোন দেউতাক দাবী দি কথা ক'ব নোৱাৰা হ'ল। চুগাৰ বাঢ়িব, মিঠাই কিয় খাইছে? মাকো যেন ক'ব নোৱাৰা হ'ল, মা, দেউতাক কিয় মিঠাইবোৰ দিছ? পাকঘৰৰ মজিয়াত মায়ে সজাই দিয়া ভিন্ন স্বাদৰ ব্যঞ্জনবোৰত হেঁপাহতকৈও দেখোন বেছি আপ্যায়নৰহে গোন্ধ পালোঁ। বিদায়ৰ পৰত দেউতাৰ চৰণ স্পৰ্শ কৰোঁতে ডিঙিলৈকে উজাই আহিল এক অনামী সুখ। দেউতাই দুপৰীয়া বিচনাত বাগৰ দিওঁতে কিয় এবাৰ বুকুত মুখ গুজি মই শুবগৈ নোৱাৰিলোঁ। 8 দিনতেই এনেদৰেই জানো সলনি হৈ যাব লাগে সকলো। বিদায়ৰ পৰত উচুপি উঠিল মা। দেউতা বাহিৰলৈ ওলাইকে আহিব নোৱাৰিলে। চোতালৰ আগত পুতি থোৱা ৰভা খুটাটো মই সাৱটি ধৰিলোঁ। ককাইদেৱে কাষ চাপি আহি খুটাটোত খামুচি ধৰিবলৈ ক'লে। মই খামুচি ধৰিলোঁ। সি হাতেৰে কচালি কচালি এহাতলৈ পুতি থোৱা খুটাটো উঘালি পেলালে। আৰু যেন এনেদৰেই উঘালি পৰিল মোৰ আইৰ ঘৰত সংপৃক্ত হৈ থকা মোৰ আজন্ম শিপা। মাও, গাভৰু জীৱন বেৰৰ মাটি বুলি কোনোবাই কেতিয়াবা কোৱা মনত পৰে। তথাপিও কওঁ, মোক পাহৰি নাযাবি আই। দিঠকত আহিব নোৱাৰিলেও সপোনত হ'লেও আহিম তহঁতৰ কাষলৈ প্ৰতি নিশা।